हेलो गाइस की खबर সকলোৱে খবৰ চাগে ভাল আমিও ভালে আছো আৰু এতিয়া ওলাই কৰি লৈছো ৰাস চাব যাও বলক আপোনালোকো গুৱাহাটীৰ ৰাস চাব আৰু ইফালে জানহতো ওলাই লৈছে এয়া বাবুক জোতা পিন্ধাই আছে না ৰাস চাব যাব আমি চাই থাকক আজিৰ ভিডিঅ'টো আৰু এতিয়া আহি পাইছো ৰাখৰ গেটটো এয়া চাওকচোন ইমান যে মানুহ হৈছে আজি সানডে মানুহৰ ভিৰ বহুত হৈছে আৰু এইফালে আমি ভিতৰত সোমাই আহিলো বাবুক কোচত লৈ লৈছে মানুহৰ কাৰণে আৰু এইফালে এয়া ৰাখ হৈ আছে আৰু মই কৈ নাযাওঁ চাই থাকক আজিৰ এই ৰাখৰ ভিডিঅ'টো গুৱাহাটীৰ ৰাস এনেকৈ পাতে আৰু আমাৰ ফালৰ নিচিনা নহয় তথাপিতো বহুতে বেছি ভাল লাগে मॉडल बना अरे ada sama su এনেকৈ আৰু বহুতো আছে মানুহৰ ভিৰৰ কাৰণে মই দেখাব পৰা নাই আৰু নামঘৰ ভাগ চাওকচোন গাঁৱত থকা যেনেই লাগিছে আৰু এইফালে ঘূৰি পকি আহি মই জানক ক'লোঁ মই ইয়াতে উঠিম দিয়া জানক ক'লে উঠাগৈ যদি ভয় নকৰা মইতো ভয় এনেও নকৰোঁ আৰু মোক দেখা পাইছেনে মোৰ উঠি বহুতেই ভাল লাগে প্ৰথমে দেখাত জোলনাৰ নিচিনা লাগিলেও কিন্তু বহুত স্পীডত ঘূৰে উশাহ চোশাহ বন্ধ হৈ যাব ধৰে তথাপিতো কিন্তু উঠিব নেৰোঁ মই চকৰিটো উঠি মোৰ বহুতেই ভাল লাগে মোৰ নিচিনা একে আমাৰ বাবুও হৈছে বাবু উঠিব এতিয়া অলপ পিছত এয়া দেখিছেনে কেনেকৈ ঘূৰাই আছে ওপৰৰ পৰা যেতিয়া আমি তলত দিয়ে নহয় তেতিয়া একদম উশাহটো বন্ধ হৈ যাওঁ লাগে আৰু মানুহবিলাকৰ চিঞৰ শুনকচোন তাতে উঠি আহিলোঁ ভয়ো লাগে বহুত ভালো লাগে আৰু এতিয়া বাবু কৈ আছে বাবু উঠিব চকৰিত আৰু এতিয়া বাবু গ'ল উঠিবলৈ এয়া উঠি আছে দেখিছেনে কিন্তু ভয় নকৰে এয়া চাওকচোন কি ধুনীয়াকৈ উঠি আছে
এইফালে বাবুক লগা হ'ল পিষ্টল, সেইটো দি পেলাই ঘৰলৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো বাই।